নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে পিজ্জা আসাম হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে ওলাই আছে আজিৰ কেইবাটা নতুন খবৰ। ইয়াৰ প্ৰতিটো খবৰেই হৈছে আপোনাৰ বাবে অত্যাধিক গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনোৱাৰ আগতেই আপোনালৈ মোৰ সৰু এটা ৰিকুৱেষ্ট, যদিহে আপুনি এইটো ভিডিঅ'তে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক, কিয়নো আপোনাৰ এটা লাইকে মোৰ আগলৈ ভিডিঅ' বনোৱাৰ উৎসাহ যোগায়। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে যেতিয়া মই যিবোৰ ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম খবৰটো হৈছে বন্ধুসকল, 27 বছৰ বয়সতে মৃত্যু বলিউড অভিনেতা মোহিত বাগেল। বলিউড অভিনেতা মোহিত বাগেলৰ মৃত্যু। 27 বছৰৰ বয়সত মৃত্যু হয় বাগেলৰ। দীৰ্ঘদিনৰ পৰা কেঞ্চাৰৰ সৈতে যুঁজি আছিল অভিনেতাজনে। কোভিড চৰিত্ৰৰে দৰ্শক মাজত সকীয়াই আসন দখল কৰিছিল বাগেলে। ছলমান খানৰ লগত বলিউডৰ বহু অভিনেতা অভিনেত্ৰীৰ সৈতে কাম কৰি আছিল বাগেলে। ৰেডি জবৰীয়া জুৰি ছবিত তেওঁৰ কমেডি চৰিত্ৰত অভিনয় সকলোৱে শলাগ হৈছিল। ইয়াৰ 2 নম্বৰ খবৰটো হৈছে বন্ধুসকল, বেংকত জৰুৰী কাম আছে নেকি? যোৱাৰ পূৰ্বে পঢ়ক এই খবৰ। কৰোনা ভাইৰাছৰ বৃদ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বহুকেইটা বেংকে পূৰ্বতকৈ পৃথকভাৱে কিছু কাৰ্যপন্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে ভাৰতীয় ষ্টেট বেংকে শেহতীয়াকৈ গ্ৰহণ কৰিছে এটা বিশেষ সিদ্ধান্ত। বেংক খোলা সময়ৰ হাল সলনিৰ লগতে কাৰ্যালয়লৈ আহিব লগা কৰ্মচাৰীৰ হ্ৰাস কৰিছে বিত্তীয় প্ৰতিষ্ঠানটোৱে। একাংশ কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰা হৈছে যে তেওঁলোকে ঘৰৰ পৰাই অনলাইনৰ জৰিয়তে বিভিন্ন কাম সমাপন কৰক। ইফালে বেংকটোৱে কাৰ্যালয় খোলাৰ সময়ৰ ক্ষেত্ৰতো গ্ৰহণ কৰিছে এক সিদ্ধান্ত। বেংকটোৰ ৱেবছাইট অনুসৰি দেশৰ সকলো প্ৰান্তৰ ব্ৰাঞ্চ অফিচ এতিয়াৰে পৰা খোলা হ'ব। 11:30 মিনিটত অৱশ্য কিছু অঞ্চলত বেংক খোলা আৰু বন্ধ কৰাৰ সময়ৰ সলনি হ'ব পাৰে। আপোনাৰ অঞ্চলৰ ব্ৰাঞ্চ অফিচ কেতিয়া খুলিব সেই তথ্য। ইয়াৰ 3 নম্বৰ খবৰটো হৈছে বন্ধুসকল, হোম ডান্সাৰ বিচাৰিছে অভিনেতা জকলিনে। নাচৰ ভিডিঅ' নিৰ্মাণ কৰি পোষ্ট কৰক আৰু জিকক লাখ টকা। আকৰ্ষণীয় ৰূপত আকৌ এবাৰ বড়ো লোকেৰ বেটিলো নাছিলে জকলিনে। এতিয়া সৰ্বত্ৰ লকডাউনৰ ফলত ঘৰতে আবদ্ধ হৈ আছে সকলো। এনে পৰিস্থিতিৰ সৈতে আগতে কোনোদিন মোকাবিলা কৰা নাই ভাৰতে। অভিনেতা অভিনেত্ৰীসকলেও এতিয়াও ঘৰতে পাৰ কৰিছে সময়, কিন্তু লকডাউনৰ মাজতেই অভিনেতা জকলিনে আনিছে এটা ভাল খবৰ। অভিনেত্ৰীগৰাকীয়ে এতিয়াই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ'। লকডাউনৰ সময়ত ঘৰতে এতিয়াই নিৰ্মাণ কৰক নিজৰ পচন্দৰ গীতৰ ভিডিঅ' আৰু ঘৰতে থাকি অংশলোক নৃত্যৰ প্ৰতিযোগিতাত আৰু লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ। ইয়াৰ 4 নম্বৰ খবৰটো হৈছে বন্ধুসকল, 25 মে'ত পালন কৰা হ'ব ঈদ উল ফিতৰ। ঘোষণা কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। কেতিয়াও পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰৰ। ইয়াকে লৈ ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তি। 25 মে'ত পালন কৰা হ'ব ঈদ উল ফিতৰ। শনিবাৰে চন্দ্ৰ দৃশ্যমান নোহোৱাৰ পিছতে নিশ্চিত হ'ল ঈদৰ দিন। 24 মে'ত সম্পূৰ্ণ হ'ব 30 ৰোজা। 30 ৰোজাৰ সম্পূৰ্ণৰ পিছদিনাখন পালন কৰা হয় ঈদ, ঘোষণা কৰিলে কেন্দ্ৰীয় হিলাল কমিটি অসমৰ। উল্লেখযোগ্য যে এতিয়াই পালন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। ইয়াকে লৈ ছ'চিয়েল মিডিয়াত সৃষ্টি হৈছে বিভ্ৰান্তি। একাংশই ঈদৰ দিন 24 মে' বুলি প্ৰচাৰ চলোৱাৰ বিপৰীতে একাংশই প্ৰচাৰ চলাইছে 25 মে' বুলি। ইয়াকে লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয়, সম্পূৰ্ণ প্ৰচাৰ চলিছে ছ'চিয়েল মিডিয়াত। আকাশত জন দৃষ্টিমান হোৱাৰ পিছতহে ঈদ কেতিয়াই পালন কৰা হ'ব সেয়া নিশ্চিতকৈ ক'ব পাৰি। ইফালে এইবাৰ ঈদ হ'ব ব্যতিক্ৰম। কৰোনা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ নাথাকিব সমূহীয়া নামাজ। এই সন্দৰ্ভত কেন্দ্ৰীয় হিলাল কমিটি অসমৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয়, কৰোনা মহামাৰীৰ বাবে এইবাৰ সমূহীয়া নামাজ নাথাকিব। সকলোকে আহ্বান জনাইছোঁ যাতে ঘৰৰ পৰাই সকলোৱে নামাজ পঢ়ে, কোনো নামাজৰ বাবে বাহিৰলৈ আহিব নালাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল।